মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু ভাইটি-ভণ্টিসকল, আজি মই তোমালোকৰ ক্লাছ 5ৰ লেচন 13 মালানাছ ভুল নামৰ পাঠটি অসম্পূৰ্ণ অসমলৈ অনুবাদ কৰিম। ইয়াৰ লগতে পাঠটি থকা টান শব্দবিলাক অসমলৈ অনুবাদ কৰি দিম। তোমালোক ভালকৈ বুজি পাবলৈ চেষ্টা কৰিবা আৰু ধ্যান দি শুনিবা। আৰু কোনোবাই যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা আৰু কমেণ্টত জনাই দিবা। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'টোৰ বাবে কমেণ্টত জনাই দিবা। এতিয়া আমি মালানাছ ভুল নামৰ পাঠটি সম্পূৰ্ণ অসমলৈ অনুবাদ কৰিম। মালানাছ ভুল, মালানাৰ ষাঁড় গৰু বা বলদ গৰু। Long ago, a farmer named Malanna lived in a village. Long ago, বহুত দিন আগত, a farmer, এজন খেতিয়ক, named Malanna lived in a village. মালানা নামৰ এজন খেতিয়কে এখন গাঁৱত বাস কৰিছিল। বহুত দিন আগৰ কথা কোৱা হৈছে ইয়াত। He was very hard working. তেওঁ আছিল বহুত কঠোৰ পৰিশ্ৰমী। He plowed. তেওঁ হাল বোৱাইছিল his field with the help of his bull. আৰু সেই এটা ষাঁড় গৰু আছিল, সেই ষাঁড় গৰুটোৰ সহায়েৰে তেওঁৰ পথাৰখন হাল বোৱাইছিল। Which was, যিটো আছিল very dear to him, সিহঁতৰ বাবে বহুত মৰম লগা। অৰ্থাৎ সিহঁতৰ এটা মৰম লগা ষাঁড় গৰু আছিল আৰু সেই ষাঁড় গৰুটোৰ সহায়তে সিহঁতে পথাৰটো হাল বোৱাইছিল। One day, এদিনাখন, মালানা as usual, মালানা সাধাৰণতে got up at dawn. প্ৰত্যেক দিন যেনেকুৱাকৈ শুই উঠে ঠিক সেনেকুৱাকৈ শুই উঠিছে and got ready to go to his field. আৰু পথাৰত যাবলৈ সাজু হৈছে। He went to his cow shed. তেওঁ সিহঁতৰ গোহালিলৈ গৈছে to take his bull to the field. পথাৰত লৈ যাবলৈ সেই বলদ গৰুখন পথাৰত লৈ যাবৰ বাবে। অৰ্থাৎ মালানাই সিহঁতৰ যিটো বলদ গৰু আছিল সেই বলদ গৰুটো পথাৰত লৈ যাবৰ বাবে গোহালিলৈ গৈছিল, যাতে সেই গোহালিৰ পৰা বলদ গৰুটো ওলাই লৈ কেনে পথাৰত লৈ যাব পাৰে আৰু যিখিনি মাটি আছে সেইখিনি চাহ কৰিবৰ বাবে। বাট কিন্তু his bull was not there. কিন্তু যেতিয়া মালানাই গোহালিলৈ গৈছিল, কিন্তু মালানাই গোহালিত কোনো ধৰণৰ গৰু দেখা পোৱা নাছিল। অৰ্থাৎ মালানাৰ যিটো মৰম লগা গৰু আছিল সেই গৰুটো গোহালিত দেখা পোৱা নাছিল। He searched. তেওঁ সকলো ঠাইতে বিচাৰি ফুৰিছিল for his bull everywhere. তেওঁ সকলো ঠাইতে তেওঁৰ যিটো মৰম লগা গৰু আছিল বলদ গৰু, সেই বলদ গৰুটো বিচাৰি ফুৰিছিল। বাট কিন্তু he did not find it. কিন্তু তেওঁ বিচাৰি পোৱা নাছিল। অৰ্থাৎ মালানাৰ যিটো মৰম লগা গৰু আছিল সেই গৰুটো সকলো ঠাইতে বিচাৰি ফুৰিছিল, ক'তো বিচাৰি পোৱা নাছিল। মালানা ৰিটাৰ্ণ হোম ছেডলি. মালানাই দুখ মনেৰে ঘৰলৈ উভতি আহিছিল and told his wife. আৰু তেওঁৰ পত্নীক কৈছিল about it, আৰু সেইখিনি কথা। He said, তেওঁ কৈছিল, oh my dear, how will we plow our field without a bull? হেৰা মোৰ মৰমৰ, সেই বলদ গৰুটো নোহোৱাকৈ আমি কেনেকৈ হাল বোৱাম? His wife was also worried. তেওঁৰ পত্নী অৰ্থাৎ মালানাৰ পত্নী যিজন আছিল সেই মালানাৰ পত্নীও বহুত দুশ্চিন্তাত আছিল। How will we earn our living? আমি আমাৰ জীৱিকা কেনেকৈ জীৱিকাটো ধৰি ৰাখিব পাৰিম? সেই যিখিনি পইচা আমি উপাৰ্জন কৰিছিলোঁ সেই পইচাৰ সহায়তে আমি কেনেকৈ পইচা নোহোৱাকৈ আমি কেনেকৈ জীয়াই থাকিব পাৰিম? তেওঁ ভাবিছিল। বাট কিন্তু she did not show her worry to Malanna. কিন্তু মালানাৰ পত্নী যিটো
দুশ্চিন্তা আছিলে সেই দুশ্চিন্তাটো কিন্তু মালানাৰ সন্মুখত দেখুওৱা নাছিলে কাৰণ মালানাই ইতিমধ্যে যি এটা দুশ্চিন্তাত আছে সেই দুশ্চিন্তাৰ মাজতো যদি মালানাই আৰু এটা টেনশ্যন সোমাই দিয়ে সিহঁতৰ মনত তেনেহ'লে হয়তো মালানাই কিবা না কিবা প্ৰব্লেমত পৰিবৰ বাবে তাৰ বাবে মালানাই কি কৰা নাছিল মালানাই যদিও দুশ্চিন্তাত পৰিছে কিন্তু মালানাই তাৰ পত্নীৰ সন্মুখত সেই দুখটো দেখুওৱা নাছিল যি কনচোল্ড তেওঁক সান্তনা দিছিল তেওঁক হিজ এণ্ড ছেড আৰু কৈছিল ডণ্ট ৱৰি চিন্তা নকৰিব গড উইল ডেফিনেটলি হেল্প আছ ঈশ্বৰে আমাক নিশ্চয় সহায় কৰিব আই হেভ ছাম ছেভিংছ আমাৰ কিছুমান জমা পইচা আছে টুমৰো উই উইল গ' টু দ্য কেটল ফেয়াৰ এণ্ড বাই এ বুল আমি কি কৰিম আমাৰ যিখিনি কিছুমান জমা পইচা আছে সেই জমা পইচাৰ সহায়েৰে আমি কালিলৈ গৰু ম'হৰ বজাৰলৈ যাম আৰু তাৰ পৰা এটা বলদ গৰু কিনি আনিম নেক্সট ডে তাৰ পিছৰ দিনা দি ৱেণ্ট টু দ্য কেটল ফেয়াৰ আৰু তাৰ পিছৰ দিনা সিহঁতে কি কৰিলে আহি যিটো বজাৰ আছিল গৰু ম'হৰ বজাৰ আছিল সেই গৰু ম'হৰ বজাৰলৈ গৈছিল মালানাছ ৱাইফ নিউ ডেট মালানাৰ পত্নীয়ে জানিছিল যে দ্য থিফ উড ডেফিনেটলি গ' টু দ্য কেটল ফেয়াৰ টু চেল দিয়াৰ বুল মালানাৰ পত্নী মালানাৰ যিজন পত্নী আছিল সেই মালানাৰ পত্নী ভাবিছিল যে মালানাৰ পত্নী তাৰমানে দৃঢ় বিশ্বাস আছিল যে সেই চোৰটোৱে নিশ্চয় সেই বজাৰলৈ আহিব সেই গৰুটো বিক্ৰী কৰিবলৈ আফটাৰ ৰমিং ইন দ্য ফেয়াৰ ফৰ চাম টাইম চি চ' হাৰ বুল আৰু মালানাৰ পত্নীয়ে যেতিয়া সেই গৰু ম'হৰ বজাৰলৈ গৈছিল তাত যোৱাৰ পিছত অলপ ঘূৰা ফুৰা কৰাৰ পিছতে সেই চোৰটোক দেখা পাইছিল অৰ্থাৎ সেই চোৰটোৱে কি মালানাৰ হাতত যিটো গৰু আছিল সেই গৰুটো ৰছী হাতত লৈ থকা দেখা পাইছিল আৰু সেই বলদ গৰুটো দেখা পাইছিল চি টল্ড মালানা এবাউট ইট আৰু কি কৈছিল মালানাৰ পত্নীয়ে মালানাক সেই সম্পূৰ্ণ কথা অৰ্থাৎ সেই বিষয়ে কৈছিল মালানা ৱেণ্ট টু দ্য মেন মালানা সেই মানুহজনৰ তাত গৈছিল হু ৱাজ হোল্ডিং দ্য বুল যিজনে সেই তেওঁৰ বলদ গৰুটো লৈ আছিল এণ্ড ক্লাইম ইট আৰু নিজৰ বুলি দাবী কৰিছিল বাট কিন্তু দ্য মেন লাইড ডেট ইট ৱাজ হিজ বুল কিন্তু সেই মানুহজনে কি মিছা কৈছিল যে তেওঁৰে যে সেইটো বলদগুৰি সেই বুলি তেওঁ মিছা কথা কৈছিল তাৰমানে নিজৰ বুলি দাবী কৈছিল আৰু যে এতিয়া মোৰ বলদ গৰু আপোনাৰ নহয় এনেকুৱাকৈ দাবী কৰিছিল আৰু মালানাছ ৱাইফ ৱাজ এ ক্লেভাৰ ওমেন মালানাৰ পত্নী এজন চতুৰ মহিলা আছিল চি মেড এ প্লেন আৰু তাই এটা পৰিকল্পনা কৰিছিল চি ছাডেনলি কভাৰ্ড দ্য আইজ অফ দ্য বুল আৰু কি কৰিছিলে মালানাৰ পত্নীয়ে যেতিয়া এটা পৰিকল্পনা ওলালে আৰু সেই পৰিকল্পনাটো ওলোৱাৰ লগে লগে বলদ গৰুটো দুটা চকুৱে কি কৰিছিলে আৱৰি ধৰিছিল উইথ হাৰ হেণ্ডছ তেওঁৰ হাতেৰে কি কৰিছিলে মালানাৰ দুখন হাতেৰে কি কৰিছিলে মালানাৰ যিটো বলদ গৰু আছিল সেই বলদ গৰুটোৰ দুটা চকুৰ ওপৰতে আৱৰি ধৰিছিল আস্ক দ্য থিফ আৰু চোৰটো সুধিছিল অ'কে ঠিক আছে ইফ ইট ইজ ইউৰ বুল যদি এইটো আপোনাৰ বলদ গৰু দেন টেল মি তেনেহ'লে মোক কোৱা হুইচ আই অফ দ্য বুল ইজ ডেমেজ কোনটো চকু বলদ গৰুটোৰ কোনটো চকু বেয়া হৈছে দ্য থিফ ৱাজ পাজল্ড চোৰটোৱে কি হৈ গৈছিল পাজৰ লাগিছিলে তাৰমানে বিমূৰত পৰি গৈছিল সমস্যাত পৰি গৈছিল কাৰণ হি ডিড নট নটিছ দ্য বুল প্ৰপাৰলি কিন্তু সেই চোৰটোৱে কি গৰুটোৰ প্ৰতি সম্পূৰ্ণ ভালকৈ লক্ষ্য কৰা নাছিল তেওঁ অনুমান কৰিছিল ইট ইজ দ্য লেফ্ট আই এইটো বাও চকুটো কি হ'ব পাৰে
নষ্ট হ'ব পাৰে অৰ্থাৎ বেয়া হ'ব পাৰে মালানাছ ৱাইফ ছেড মালানাৰ পত্নীয়ে কৈছিল আৰ ইউ চিয়'ৰ আপুনি নিশ্চিতনে দিছ টাইম দ্য থিপ বিকাম কনফিউজড আৰু সেই সময়তে চোৰটিয়ে কি হৈছিলে কনফিউজড হৈ গৈছিলে পাজৰ লাগিছিল ছেড আৰু কৈছিল ন' ইট ইজ দ্য ৰাইট আই আৰু সেই সময়তে চোৰটিয়ে কি হৈছিলে পাজৰ লাগিছিল কনফিউজড হৈ গৈছিল যে এইটো চকু বাওঁ চকু হ'ব নে সো চকুটো হ'ব তেতিয়া আকৌ ক'বলৈ লৈছিল নহয় এইটো সো চকু হ'ব পাৰে বাই ডেট টাইম মেনি পিপুল গেডাৰ্ড নিয়াৰ দেম আৰু কি সেই সময়তে বহুত মানুহ সিহঁতৰ চাৰিওফালে আৱৰি ধৰিছিল গোট খাইছিল মালানাছ ৱাইফ মালানাৰ পত্নীয়ে শ্ব'ড এভৰিৱান দ্য ট্ৰুথ আৰু কি মালানাৰ পত্নীয়ে এই সকলো মানুহে সত্য অৰ্থাৎ যিটো সঁচা সেই বস্তুটো দেখুৱাই দিছিল নন অফ দ্য আইজ অফ দ্য বুল ৱাজ ডেমেজ গৰুটোৰ কোনো চকুৱে ডেমেজ হোৱা নাই বেয়া হোৱা নাই দ্য থিপ ৱাজ এক্সপ'জড চোৰটোৰ যি মিছা কথা আছিল তেওঁৰ যিটো চোৰটোৰ যি পৰিকল্পনা আছিল সেই মিছা কথা সম্পূৰ্ণ বাহিৰলৈ ওলাই গৈছিল এণ্ড ৱাজ বিটেন বাই দ্য পিপুল আৰু কি মানুহৰ দ্বাৰা তাক মাৰা হৈছিল আঘাত কৰা হৈছিল আৰু মালানা এণ্ড হিজ ৱাইফ ৰিটাৰ্ণ হোম হেপিলি উইথ দেয়াৰ বুল মালানা আৰু মালানাৰ পত্নীয়ে ঘৰলৈ উভতি গৈছিল সেই বলদ গৰুটোলৈ আৰু সুখ শান্তিভাৱে বহুত আনন্দভাৱেৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিল আজিলৈ তোমালোকৰ এইখিনিয়ে আৰু ইয়াৰ কেইটামান এই পাঠটি থকা শব্দৰ অৰ্থকেইটা চাম এতিয়া ইয়াত থকা মেইন শব্দকেইটা ইয়াত দিয়া হৈছে এই শব্দকেইটা চাম এতিয়া এই শব্দকেইটাৰ ভিতৰত হ'ল হাৰ্ড ৱৰ্কিং মানে হ'ল কঠোৰ পৰিশ্ৰমী কাউচেট মানে হ'ল গোৱালি ছেভিংছ মানে হ'ল জমা পইচা ডেফিনেটলি মানে হ'ল খাটাংকৈ কেটল ফেয়াৰ মানে গৰু ম'হৰ বজাৰ ৱৰিড মানে হ'ল দুশ্চিন্তাত পৰা ৰমিং মানে হ'ল অনাই বনাই ফুৰা প্লাউড মানে হ'ল হাল বোৱা ডন মানে হ'ল ৰাতিপুৱা বা দুকমুকালি আৰ্ণ মানে উপাৰ্জন কৰা কনচল্ট মানে সান্তনা দিয়া ক্লাইম্ট মানে হ'ল নিজৰ দাবী কৰা গোষ্ট মানে অনুমান কৰা কনফিউজড মানে হ'ল আপোনাৰ পাজৰ লগা গেডাৰ মানে হ'ল গোট খা বা সমাৱেশ হোৱা এক্সপ'জড মানে হ'ল বাহিৰলৈ ওলোৱা বা পোহৰলৈ ওলোৱা বিটেন মানে হ'ল আঘাত পোৱা বা মাৰ খোৱা ইয়াৰ উপৰিও পাঠটিত থকা কিছুমান শব্দৰ অৰ্থ ইয়াতে অসমলৈ লিখি দিয়া আছে আৰু ভিডিঅ'টো দাঙি ধৰিছোঁ তোমালোক ভালকৈ বুজি পাবলৈ চেষ্টা কৰিবা আৰু যাতে তোমালোক ভালকৈ বুজি পাব পাৰা তাৰ বাবে সম্পূৰ্ণ অসমলৈ মই শব্দৰ অৰ্থকেইটা ভিডিঅ'টো দাঙি ধৰিছোঁ তোমালোক ভালকৈ চাবা প্লাউড মানে হ'ল হাল বোৱা বা চাহ কৰা ডন মানে হ'ল দিনটোৰ আৰম্ভণিতে বা ৰাতিপুৱা বা কাহিলি পোৱা বুজাইছে কাউচেট মানে হ'ল গোহালি বুল মানে হ'ল ষাঁড় বা বলদ গৰু চাৰ্চ মানে বিচাৰি ফুৰা ৱৰিড মানে দুশ্চিন্তাত পৰা শ্ব' মানে দেখুওৱা কনচল মানে সান্তনা দিয়া ডেফিনেটলি মানে খাটাং বা স্পষ্টভাৱে ছেভিংছ মানে জমা পইচা কেটল মানে গৰু বা ম'হ ফেয়াৰ মানে বজাৰ বা ৰমিং মানে অনাই বনাই ফুৰা ঘূৰি ফুৰা ক্লেইম মানে দাবী কৰা ক্লেভাৰ মানে চতুৰ ডেমেজ মানে ক্ষতি হোৱা বা বেয়া হোৱা পাজল মানে হ'ল গোট খা বা সমাৱেশ গেডাৰ মানে হ'ল পোহৰলৈ ওলোৱা এক্সপ'জ মানে হ'ল গেডাৰ মানে গোট খা বা সমাৱেশ হোৱা এক্সপ'জ মানে পোহৰলৈ ওলোৱা আৰু বিটেন মানে হ'ল আঘাত কৰা আজি তোমালোকৰ বাবে এইখিনিয়ে আৰু
পৰৱৰ্তী ভিডিঅ'ত মই এই পাঠটোৰ মালানাজ ভুল নামৰ পাঠটিৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম আৰু যদি তোমালোকৰ কুৱেশ্যন এনচাৰখিনি লাগে তেনেহ'লে কমেণ্টত জনাই দিবা আৰু পৰৱৰ্তী ভিডিঅ'টো পাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা। থেংক ইউ। এইখিনিতেই তোমালোকক মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ।